गोजोनथाव रादाब गसाइगावनि आर्लि डेन्टेल क्लिनिकआ हाथाइ जेंनानि थाखाय मोजां फाहामथाय होगासिनो दं। गसाइगावनि एसएस मार्केट टीपी रोडआव थानाय आर्लि डेन्टेल क्लिनिकआव नोंथाङा हाथाइ सानाय, एम्फौ जानाय, हाथाइ मोदोम बुनाय बायदि जेंनाफोरनि थाखाय फाहामथाय लाफैनो हागोन। बे क्लिनिकआव डक्टर मुस्ताफा आलिया रिजनाल डेन्टेल कलेज गुवाहाटीनिफ्राय मोजां सोलोंथाय लानानै फैदों। जुदि नोंथांनि हाथाइया बायदि जेंनाजों सैनांना दं अब्ला गसाइगावनि आर्लि डेन्टेल क्लिनिकआव फैनानै मोजां फाहामथाय लाफैनो हागोन। आरो बे क्लिनिकआव हाथाइनि एम्फौ जानाय, रुट केनेल ट्रिटमेन्ट, थामहिनबा आरसीटी, स्केलिं एन्ड पलिशिं लोगोसे हाथाइजों सोमोन्दो थानाय जेसेबां जेंनाफोर दं बेफोरखौ मोजाङै फाहामथाय होगासिनो दं डक्टर मुस्ताफा आलिया। बेनिखायनो नोंथाङा हाथाइनि माबाफोर जेंनाजों मोगा-मोगि जानांदों अब्ला 8404015389 बे जानबुं नम्बराव कल खालामना आबुङै सुलाद लानो हागोन। प्रथमते मैं डॉक्टर मुस्तफा आली मैं गवर्नमेंट डेन्टेल कलेज गुवाहाटीर পৰা মোৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। ইয়াতে মই আলি ডেণ্টেল ক্লিনিক বুলি এটা ক্লিনিক ওপেন কৰিছোঁ য'ত আপোনাৰ সকলো ধৰণৰ ট্ৰিটমেণ্ট এভেইলেবল আছে ডেণ্টেল ৰিলেটেড। এণ্ড আপোনালোকে ইয়াতে যেনেকৈ ৰুট কেনেল ট্ৰিটমেণ্ট হওক, দাঁতৰ কেভিটি ফিলিংছ হওক, তাৰপিছত আপোনাৰ দাঁত লগোৱা কাম বা দাঁত উঠোৱা কাম, এনেকুৱা ধৰণৰ সকলো দাঁতৰ যিমান ৰিলেটেড দাঁত আৰু অৰেল মানে মুখমণ্ডল ৰিলেটেড যিমান প্ৰব্লেম আছে একেটাৰ সলিউশন পাই যাব। আৰু মই 4 বছৰ ধৰি ডেণ্টেল ট্ৰিটমেণ্ট দি আছোঁ। গুৱাহাটীতে মই 3 বছৰমান দিলোঁ আৰু ইয়াতে মই 1 ইয়াৰৰ পৰা সবকে মানে ট্ৰিটমেণ্ট দি আছোঁ। চ' গোসাইগাঁওবাসীৰ কাৰণে মই এইখিনি কওঁ যে আপোনালোকৰ কাৰণে মই সদায় এভেইলেবল আছোঁ। কিবা ডেণ্টেল ৰিলেটেড বা কিবা মুখমণ্ডল ৰিলেটেড যিকোনো প্ৰব্লেমৰ কাৰণে আপোনালোকে এতিয়া আৰু কষ্ট কৰিব নালাগে, ইয়াতে আহি যাব। মই মোৰ বেষ্ট ট্ৰিটমেণ্ট দিবৰ কাৰণে সদায় ৰেডি থাকিম। এটা ভাল কুৱেশ্যন কৰিছে আপুনি। ডেণ্টেল ৰিলেটেড যোনটো আপোনাৰ প্ৰব্লেম তাৰ পৰা কেঞ্চাৰ বহুত বেছি আজিকালি দেখা গৈ আছে। মানে মুখমণ্ডল ৰিলেটেড যোনখিনি প্ৰব্লেম আছে যেনেকৈ আপোনাৰ গাম ইছ্যু, দাঁতৰ যোনবিলাক লেতেৰা লাগি থাকে স্পেচিয়েলি, তাৰপিছত কিছুমানে গুটখা খায়, তাম্বাকু খায়, এইকেইটাৰ পৰা কেঞ্চাৰৰ সম্ভাৱনা বহুত বেছি আৰু এইটো ইণ্ডিয়াত বহুত বেছি হৈ আছে বস্তুকেইটা। চ' সেইকাৰণে আপোনালোকে মুখৰ এটা যতন লোৱাৰ কাৰণে ট্ৰাই কৰিব। আৰু ইয়াতে মই সকলো পেচেণ্টকে মানে এইটো জেটৰ পৰা কেনেকৈ দাঁত ৰিলেটেড মানে প্ৰব্লেম হ'লে কেনেকৈ সলিউশন কৰিব লাগে সেইকেইটা গাইড কৰি থাকোঁ। আপোনালোকে কি খাব লাগে, কেনেকৈ দাঁতৰ যতন ল'ব লাগে, ব্ৰাছিং কেনেকুৱা, কিমান বাৰ কৰিব লাগে, তাৰপিছত কি ধৰণৰ বস্তু আছে সেইকেইটা মই সব পেচেণ্টকে গাইড কৰি দিওঁ, বুজাই দিওঁ। চ' স্পেচিয়েলি আৰু সৰু বাচ্চাকেইটা যোনকেইটা সৰু বাচ্চা সিহঁতৰ ক্ষেত্ৰত আৰু স্পেচিয়েলি ধ্যান ৰাখিব লাগে, কাৰণ সিহঁতৰ যোনটো ডেণ্টেল ইনফেকশ্যন সেইটো বহুত জলদি স্প্ৰেড হৈ যায়। সিহঁতৰ অকণমান ইনফেকশ্যনতে মুখ গালকেইটা ফুলি যায়। চ' সিহঁতৰ কাৰণে মানে কি খাব লাগে, ডাইট প্লেন কেনেকৈ হ'ব লাগে, ব্ৰাছিং কেনেকৈ কৰিব লাগে সেইকেইটা মই ইয়াৰ পৰা গাইড কৰি দিওঁ। চ' আপোনালোকে নিশ্চয় হেল্প পাব ইয়াৰ পৰা। এতিয়া আপোনাৰ 10টাৰ পৰা ইভিনিং 6:30 লৈকে। লোকেশ্যনটো ইয়াতে আপোনাৰ এছএছ কমপ্লেক্স হয়, নিয়াৰ গোসাইগাঁও ছায়েন্স একাডেমি কলেজ, আৰু এইটো শুকনাপাৰা বুলি কয়। যোগাযোগ নম্বৰটো আপোনাৰ 8404015389। এইটো নম্বৰতে মই এভেইলেবল আছোঁ।